खुलुमबाय रायजो राजा नोंथांमोन दिनैहाय पलिटिक्सनिसो ना माने उपायथ' गैया समा सफैबायना सोंखारिलायनाय बा माबा मोनसे बुंलायनाय ना बेफोरथ' आरो सोलिबाय थासिगोन सोलिलांबाय थागोन आरो नों पलिटिशियानफोरनि माखासे डायलगखौ नायोब्ला मोजां जुदि बिजिरनानै नायोब्ला ना जों माखासे सोलोंनाबो लानो हायो आरो माखासेखौ जोङो गारनोबो हायो आरोखि थ' बेफोरबायदिनोसो बर'नि पलिटिक्स हारसाफोरनि पलिटिक्सआवबो बिजेपिखौ कंग्रेसआ सोंखारिगोन आरो कंग्रेसआबो बिजेपिखौ सोंखारिगोन सेम बेफोरबायदिनो नाथायबा मावनाय मानायफ्रा एसे आप डाउन जाद्लायो एसे मिनिथावबो जायो बायदि रोखोम माने आं सानो पलिटिशियान जाब्लाबो बा माबा मोनसे जाब्लाबो कयेकटा पुराना जाथायफोरखौ रायखांलायाबा मोजां जायो सोरबा फेरेंगायानो होन सोरबा ओरै प्रहलादानो होन बा सोरबा बैयानो होन नङा होमबा रायखांलायाबा मोजां बेफोरबायदि पुराना गारायफोरखौ जुदि खायलुलायबाय थायोब्ला बुरखांलायोबा जों बर'नि गेजेराव दरखंखौनो न'नि दरखंखौनो बारनो हाद्लायैसो जागोन आरोखि थ' जों एसे नायनानै लानि कास्टम बसुमतारीनि माखासे रावखौ नङा होमबा नमस्कार আজি আমাৰ যুৱ বিপিএফ আৰু বিএছইউৱে খলাইগাঁও মদৈবাৰী সমষ্টিত খালাইগাঁৱত youth leadership training BSU আৰু যুৱ বিপিএফ ইয়াত অৰ্গানাইজ কৰিছে তো মই ইয়াত পাৰ্টিসিপেট কৰি বিৰাট ভাল পাইছো প্ৰথমে ইয়াৰ আমাৰ বেৰগাঁৱত ইউডট প্ৰেসিডেন্ট জেনাৰেল সেক্ৰেটাৰী আৰু BSU প্ৰেসিডেন্ট জেনাৰেল সেক্ৰেটাৰী তেওঁলোকক মোৰ সাইডৰ পৰা ধন্যবাদ যাচিছো তো মই ইটোৱে ক'ব বিচাৰিছো যে হৰু BTC বাখীৰ কাৰণে 2025ত BTCত নিৰ্বাচন হ'ব আৰু আমি বিপিএফে যে ইয়াত চৰকাৰৰ আহিব এইটো কাঠাং কাৰণ যি পৰিৱৰ্তনৰ শ্লোগানত এই প্ৰমোদ বড়ো নেতৃত্ব যি চৰকাৰ আহিছিল তেওঁলোকে পৰিৱৰ্তনৰ নামত অনলি খালি বৰ্তন দিলে একো দিব পৰা নাই জনগণই খং উঠিছে ইয়াৰ কাৰণে জনগণই কৈ আছে বাই প্ৰমোদ বড়ো বাই UPPL চৰকাৰ ওয়েলকাম হাগ্ৰামা মহিলাৰ চৰকাৰ ওয়েলকাম বিপিএফ চৰকাৰ ইয়াৰ কাৰণে ৰাইজসকলে যি প্ৰমোদ বড়োৰ যি চৰকাৰ ইটো সব বাই কৰি আছে তেওঁলোকে ইয়াৰ ইউথ সকলে বাই কৰি আছে প্ৰমোদ বড়োৰ লগত নেতৃত্ব চৰকাৰ লগত থাকি একো লাভ নাই বুলি ইয়াৰ কন্ট্ৰাক্টৰ সকলে বাই দি আছে ইয়াৰ বিজনেসম্যান সকলে বাই দি আছে আজি বিজনেসম্যান যি সকলে বিজনেস কৰে হৰু তেওঁলোকৰ দোকান তাত কাস্টমাৰে না যায় কাৰণ BTC অঞ্চলৰ কাস্টমাৰ সকলৰ বা ৰাইজ সকলৰ পকেটৰ পইচা নাই যিমানটো কাম চাম সব প্ৰমোদ বড়োৱে আৰু যি প্ৰমোদ বড়োৰ লগত যি চৰকাৰ চলাই আছে তেওঁলোকে সব BTCৰ বাহিৰা মানুহে কাম দিয়ে ইয়াৰ কাৰণে পৰিৱৰ্তন দি বলে চৰকাৰ স্লোগান দি বলে চৰকাৰ কৰিছে সমগ্ৰ BTC বাখীত যাওক আপোনালোকে এটা উদাহৰণ প্ৰমোদ বড়ো নেতৃত্ব এই যে চৰকাৰ চলি আছে তেওঁলোকে এটা স্কুল তেওঁলোকে বনাইছে নাকি এজনক তেওঁলোকে চাকৰি দিছে নাকি এটা তেওঁলোকে দলং বনাইছে নাকি এটা তেওঁলোকে কলেজ বনাইছে নাকি এটা তেওঁলোকে হস্পিটাল বনাইছে নাকি এজনক তেওঁলোকে চাকৰি দিছে নাকি সমগ্ৰ BTCত এই যে 2020 পৰা 2025 5 বছৰ হল এই 5 বছৰ প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰে এটা উদাহৰণ নাই সমগ্ৰ BTCত গলে যিমানটো দলং আছে কলেজ আছে ইউনিভাৰ্সিটি আছে হস্পিটাল আছে সব হাগ্ৰামা মহিলাৰ ইচ্ছাৰে বনা আগত আমাৰ চৰকাৰে বনা ইয়াৰ কাৰণে এই 5 বছৰত জিৰো তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে এটাও কাম কৰিব পৰা নাই তেওঁলোকে সাংবাদিকসকলক 10 কোটি টকা দিয়াৰ কথা কৈছিল যি BTC অঞ্চলৰ সাংবাদিকসকলে দিনে নিখায়ে ৰাইজৰ সকলৰ কথাটো আগত লৈ কিনিত তেওঁলোকে সমাজত ভাল কাম কৰি আছে কিন্তু সাংবাদিকসকলক যি সকলে ফৰ বিলাৰ অফ দ্য ডেমক্ৰেসি বুলি কওঁ সাংবাদিকসকলক BTC অঞ্চলত কষ্ট কৰি থকা সাংবাদিকসকলক 10 কোটি জাৰ্নালিষ্ট ওয়েলফেয়াৰ ফান্ড আৰু কোকৰাঝাৰত জাৰ্নালিষ্ট কলনী বনাম বুলি কৈছিলে এজনো জাৰ্নালিষ্ট এটকাও নাপালে এই প্ৰমোদ বড়ো চৰকাৰৰ পৰা সেইকাৰণে তেওঁলোকে স্কুল কলেজ চৰকাৰী কৰিম বুলি কৈছিলে এটাও তেওঁলোকে কৰা নাই তেওঁলোকে অকল যি পইচা আহে চেন্ট্ৰেলৰ পৰা ষ্টেটৰ পৰা যি পইচা আহে সব এটো খেলা আৰু মেলা কৰি কিনি তেওঁলোকে খায় আৰু তেওঁলোকে অকল এডভাৰটাইজমেন্ট দিয়ে সেইকাৰণে জনগণৰ এটাও ভাল কাম কৰা নাই সেইকাৰণে জনগণে এটোৱে কৈ আছে বাই UPPL বাই প্ৰমোদ বড়ো ওয়েলকাম হাগ্ৰামা মহিলাৰ চৰকাৰ তেওঁলোকে স্লোগান দি আছে
ইয়াৰ কাৰণে আমি বিপিএফ শ্লোগান এটা সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে সেইদিনাখন আমাৰ কনফাৰেন্স কৈছে পিচ বিটিসি সেভ বিটিসি আৰু ডেভেলপ বিটিসি অঞ্চলত শান্তি আনিব লাগিব মানুহসকলে কৈছে ডাঙৰ ডাঙৰ বুদ্ধিজীৱী সকলে কৈছে পি ফৰ প্ৰমোট বি ফৰ প্ৰমোট বড়ো কিন্তু প্ৰমোট বড়োৰ মিনিংটো উল্টা বনাইছে পি ফৰ পিচ আৰু বি ফৰ ব্ৰকাৰ প্ৰমোট বড়ো বলে পিচ ব্ৰকাৰ এটো মই কোৱা কথা নহয় ডাঙৰ ডাঙৰ বুদ্ধিজীৱী সকলে কৈছে প্ৰমোট বড়ো 2020ত শিৱ হোৱা পাছত বিটিসি অঞ্চলৰ অশান্তি হৈছে বিটিসি অঞ্চলৰ মানুহসকলৰ চেহেৰাত খুশি নাই সকলো কাম পোৱা নাই সব মানুহসকলে দুখী আছে ইয়াৰ কাৰণে আমি আমাৰ চেহেৰাত খুশি আনিব লাগিব 2025ত বিপিএফ চৰকাৰ অহা পাছত সকলো শ্ৰেণীৰ মানুহসকলৰ মুখত আৰু খুশি আহিব সেই কাৰণে হুনৰ বিটিসি হ'বলৈ গৈ আছে আমাৰ কাৰণে ভাল দিন আহি আছে মডেইবাৰীত আমাৰ মই যে হুদিছিলো যুৱ বিপিএফ আৰু বিএসইউ সকলৰ লগত যে আমাৰ মডেইবাৰীত কি হ'ব মডেইবাৰীত 72000 ভোটাৰছ আছে তেওঁলোকে অলৰেডি কৈছে মই ৰাইজ লগত আলোচনা কৰিছিলো বিভিন্ন বুদ্ধিজীৱীৰ এই মডেইবাৰী সমষ্টিত বুদ্ধিজীৱী হওক শিক্ষক হওক সাংবাদিক হওক বিভিন্ন শ্ৰেণীৰ মানুহ সকলৰ লগত মই আলোচনা কৰিছিল তেওঁলোকে কৈছে এই যে মডেইবাৰীৰ লোকেল যি এমচিএলএ যি ইএম হৈ আছে তেওঁলোকে একো কাম কৰা নাই বুলি আৰু ৰাইজ সকলে কৈছে ইয়াত আমাৰ বিপিএফৰ এজন এমএলএ আছে দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেতে অপজিশনৰ এমএলএ হলিও তেওঁ ইয়াৰ ৰাস্তা ঘাট যিমানটো পাৰে এজন এমএলএ হৈ তেওঁ কষ্ট কৰি আছে বুলি কৈছে কিন্তু স্থানীয় যে এমচিএলএ আছে না ইএম আছে তেওঁ কোনো খবৰ কাটি নাই তেওঁ পৰিৱৰ্তনৰ নামত অকল তেওঁলোকে লুটা ৰাজনীতি কৰিছে অকল লুটি হৈছে কৰাপশন কৰিছে ইয়াৰ কাৰণে কৰাপশন নেতা আৰু কৰাপশন ফ্ৰী কৰিব লাগিব ইয়াৰ কাৰণে ৰাইজ সকলে বিকল্প লৈছে এবাৰ বিপিএফ চৰকাৰ হ'ব মডেইবাৰী সমষ্টিটো এবাৰ কাটাং 2025ত এমচিএলএ পাব আৰু এই অঞ্চল উন্নত হ'ব হাগ্ৰামা মহিলাৰী ছাৰে মডেইবাৰী অঞ্চলৰ ৰাইজ সকলক চিন্তা কৰে বিপিএফে চিন্তা কৰিছে যে মডেইবাৰী অঞ্চলত যিমানটো হা সুবিধা পাইছে মডেইবাৰী অঞ্চলৰ ৰাইজ সকলে ইয়াত স্কুল হওক ইয়াত হস্পিটাল হওক ইয়াত ৰাস্তা হওক ইয়াত কিবা হওক এটা সব বিপিএফৰ কন্ট্ৰিবিউশন আছে অন্য ৰাজনীতিক দলৰ ইয়াৰ কন্ট্ৰিবিউশন নাই ইউপিপিএল হওক অন্য ৰাজনীতিক দল হওক মডেইবাৰী অঞ্চলত একো কন্ট্ৰিবিউশন নাই ইয়াত সব বিপিএফত সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ কন্ট্ৰিবিউশন আছে আৰু ইয়াৰ কাৰণে মডেইবাৰী অঞ্চলৰ ৰাইজ সকলে কেতিয়াও হাগ্ৰামা মহিলাৰ ছাৰৰ মৰম শ্ৰেণী নাপাহৰে 2025ত তেওঁলোকে হাগ্ৰামা মহিলাৰ ছাৰক চিফ বনাবৰ কাৰণে মডেইবাৰীৰ পৰা বিপিএফ এমচিএলএ পঠাব